Hello everyone, welcome back to my YouTube channel. আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ আৰু মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক লৈ গৈছোঁ বেলেগ এটা পালে মানে আজি অকণমান ফুৰি আহোঁ বুলি গৈছোঁ আৰু আপোনালোককো লৈ গৈছোঁ ক'লৈ গৈছোঁ দেখাই আছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চাব আৰু গোটেই দিল্লী মানে যিমান পাৰিছোঁ ৰাস্তাৰ মাজে মাজে অকণমান আপোনালোকক দেখাই গৈ আছোঁ। আৰু এতিয়া আমি গৈ আছোঁ উত্তৰ প্ৰদেশৰ নয়দালৈ। আৰু নয়দাখন আজিকালি আচলতে দিল্লীৰ ভিতৰতে হয় আৰু নয়দাত এটা ডাঙৰ মানে ভেনিচমল বুলি এনেকৈ মল এটা আছে। তাকে বোলো অকণমান যাওঁ, অকণমান শ্বপিং কৰাও হ'ব, লগতে মলৰ ভিতৰখিনি ইমান এটা মই আচলতে নেটত দেখিলোঁ, দেখাৰ পিছত ভাবিলোঁ এইখিনি নোচোৱাকৈ থাকিব পাৰেনে, গতিকে এবাৰ যাওঁ বুলি ক'লোঁ। আমি য'ত থাকোঁ, আমি যিটো RK-পুৰমত থাকোঁ, তো আমাৰ ইয়াৰ পৰা মানে নয়দালৈ বহুত দূৰ হয়, 1.5 ঘণ্টাৰ ৰাস্তা হয় আচলতে। তো গৈ গৈ আমনি লাগি যায় আৰু মেট্ৰ'ত গ'লে মানে বহুত লম্বা হয়, গতিকে আমি এখন কেব বুকিং কৰি ল'লোঁ আৰু কেবখনৰ এতিয়া গৈ আছোঁ আৰু আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো একেবাৰে শেষলৈকে। আৰু ভিডিঅ'টো এনজয় কৰক, আপোনালোকে সকলোৱে চাওক আৰু একদম লাষ্টলৈকে শেষলৈকে চাব। বহুত এটা সুন্দৰ মল হয় আৰু তাত যিমান আছে কাপোৰ কানি বা কিবাকিবিবিলাক সেইবিলাক মানে ইমান আৰু স্পেচিয়েল নহয় আৰু মানে, কিন্তু বহুত মানে হেভি কাপোৰ কানি নাই, যেনেকৈ আমাৰ চান্দিনী চকত বা এই সৰোজনী মাৰ্কেটত আছে তেনেকুৱা নিচিনা কাপোৰবিলাকতে এটা এটা টেগ লগাই থৈছে আৰু তেনেকুৱা। তো এতিয়া আমি গৈ আছোঁ একদম নয়দালৈ। তো ইয়াৰ পৰা আমাৰ ঘৰ, আমি য'ত থাকোঁ আমি আছে চাউথ দিল্লী, আৰু এইফালে কি হয় জানো, এখন নৰ্থ দিল্লী হ'ব চাগে। এতিয়া এখন নয়দা দিল্লী NCR ভিতৰতে আহিছে আজিকালি নয়দা। তো ব'লক আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, স্কিপ নকৰাকৈ। যিসকল নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। মই অকণমান আপোনালোকৰ ৰাস্তাৰ ভিতৰৰ পৰা দেখাই গৈ আছোঁ, চাই থাকিব দেই শেষলৈকে ভিডিঅ'টো। क्या बिगड़ेगा गाड़ी का? वो भी डीजल गाड़ी का तो वैसे भी कुछ नहीं बिगड़ता। CNG पे कहता हूँ 6-7 साल बाद रिटायर हो जाती है गाड़ी। মাজে মাজে গোটেই এইবিলাক মাৰ্কেট আৰু গোটেই গছ গছনিৰ এটা ভৰপূৰ পৰিৱেশ হয়। আমি এতিয়া নয়দাৰ ভিতৰত সোমাই গৈছোঁ আৰু এইখিনি যমুনা নদীৰ ওপৰেদি গৈ আছে। তো এখন যমুনা নদীৰ মানে এইটো এইখন সেই দলং হয়, এখন দলংখন মানে বহুত ধুনীয়াকৈ এনেকৈ কৰি ৰাখিছে আৰু এখন নদীখনৰ যমুনা নদী। আৰু এনেকৈ গৈ আছোঁ আমি নয়দাৰ ভিতৰত আমি সোমালোঁ আৰু এতিয়া মানে গৈ আছোঁ, চাই থাকিব ভিডিঅ'টো। আৰু এয়া চাওক, এতিয়া নয়দাখন আচলতে গ্ৰেটেড নয়দা বহুত মানে ধুনীয়াকৈ বনাইছে, নতুনকৈ বনোৱা নহয় জানো, গতিকে বহুত সুন্দৰ হয় আৰু ইমান মানে টাউনৰ নিচিনা নালাগে আচলতে। বহুত গছ গছনি, বিশেষকৈ চাইডে চাইডে বহুত গছ গছনি ভৰপূৰ হৈ আছে। ৱেলকাম টু নয়দা। আমি এতিয়া নয়দাৰ ভিতৰত সোমাইছোঁ। আগতে মই কেইবাবাৰো নয়দাত আহিছোঁ আৰু নয়দাৰ মানে বিশেষকৈ এতিয়া দুৰ্গা মাতাৰ যিহেতু হৈ আছে ন, এইবিলাক ৰাস্তাত মানে মাতাৰ মূৰ্তি লৈ আহি আছে আৰু ভাল লাগে এনেকৈ দেখিবৰ কাৰণে, আৰু আপোনালোককো সেইকাৰণে দেখাই দিছোঁ। আৰু এইখিনি চাৰ্কলটো ঘূৰিয়ে নয়দাখন মানে সঁচাকৈ এতিয়া নতুনকৈ দিল্লীৰ ভিতৰত মানে চবচে বেষ্ট নয়দা হৈ আছে। আৰু ইয়াত এতিয়া বৰ্তমান গোটেই ৱৰ্ল্ড ফেমাছ মানে এয়াৰপৰ্টো বহাব বোলে, গতিকে বহুত ধুনীয়া নয়দাৰ পৰিৱেশটো। কিন্তু ভয়ো লাগে, উত্তৰ প্ৰদেশৰ ভিতৰত ইয়াত নয়দাত বহুত বেলেগ বেলেগ কাণ্ডবিলাকো হয়, ভয় লাগে, কিন্তু বহুত ধুনীয়া হয়। আপোনালোকক সেইকাৰণে অকণমান দেখাই দিছোঁ। ৰাস্তাবিলাক চাওক কিমান ধুনীয়া হয়, অত্যাধিক ধুনীয়াকৈ বনাইছে মানে, আৰু গছ গছনি একদম পূৰা ভৰপূৰ চাইডে চাইডে। মানে এনেকুৱা নালাগে যেন এই চিটিৰ মাজেদি গৈ আছোঁ, কিন্তু ৰাস্তাটো ইয়াত বহল আৰু কিন্তু ইভাগে মানে গোটেই গছ গছনি মানে ভৰপূৰ হৈ আছে মানে। AC বাছ
মোৰ অত্যাধিক ভাল লাগে এনেকুৱা পৰিৱেশৰ মাজে মাজে আপুনি গৈ থাকিবৰ কাৰণে, কিন্তু গাড়ী বহুত স্পীড গৈছে মানে, গতিকে ভিডিঅ' দেখাব নোৱাৰি বেছিকৈ, কিন্তু বহুত ধুনীয়া লাগে। ৰাস্তাৰ কিনাৰে কিনাৰে এনেধৰণে গছ গছনি থাকিলে আচলতে বহুতেই ভাল লাগে, আৰু পৰিৱেশটো চাওক কিমান ধুনীয়া। দিল্লীত যদি কোনোবা ফুৰিব আহে নয়দাত আহিব। নয়দাত আৰু এটা মই আগতে এটা ভিডিঅ' বনাইছিলোঁ, এলিফেণ্টেদি বনাই আছে আম্বেদকাৰ পাৰ্ক, সেইখন মানে মায়াৱতী এনেকৈ বনাইছিলে, মায়াৱতী পাৰ্ক বুলিও কয়। ৰাস্তাটো চাওকচোন ইমান ধুনীয়া, আগফালৰখিনি চাওক কেনেকুৱা ধুনীয়া, এইটো ছাইডত এটা এইটো ছাইডত এটা হয়, আৰু বহুত ধুনীয়া। সেই মায়াৱতী পাৰ্ক আছে, আৰু একুৰিয়াম আছে, একুৰিয়াম এটা একলেণ্ড এটা আছে বহুত ডাঙৰ, মানে তাত বহুত ফিছ পালন কৰি ৰাখিছে ছেক্টৰ 12-ত। এদিন আমি গৈ আছোঁ তাত, আপোনালোকক আকৌ দেখাম মই ভিডিঅ'টো তাৰ পৰাও। বহুত সুন্দৰ সুন্দৰ জেগা আছে নয়দাত চাবৰ কাৰণে। তো আমি আচলতে সিদিনা অকল সেই মলৰ কাৰণে গ'লোঁ, আৰু অকণমান সময় তাতে ফুৰি আহিলোঁ, আৰু আপোনালোকক দেখাইছোঁ চাই দেখি ভিডিঅ'টো। আমি এতিয়া আহি পাই গৈছোঁ মলত। বাহিৰৰ পৰাই চাওকচোন, এইটো 2015 চনতে বনাইছে, কিন্তু বহুত মানে ধুনীয়া ভিতৰখন, বাহিৰখিনিও কিমান ধুনীয়া, মানে ভাবিব নোৱাৰা ধুনীয়া হয়। পৰিৱেশটো এটা বেলেগ, আৰু এইখিনিতে এগৰাকী পালে আৰু মাংগা। তো এতিয়া ব'লক আপোনালোকক ভিতৰলৈ লৈ গৈছোঁ। এতিয়া ভিতৰলৈ সোমাই গৈছোঁ, আৰু ইয়াত এটা মানে কিবা কিবি মিউজিক এটা বাজি আছে, আৰু মিউজিকটো বাজি থকাৰ কাৰণে মই মিউট কৰি দিছোঁ, আৰু মানে নিজে ভইচ দি দিছোঁ। আৰু এতিয়া গৈ ভিতৰৰ পৰা ৱাছৰুমত গৈ আহিলোঁ, মানে সেইটো দেই, তাৰ ভিতৰখিনি ইমান ধুনীয়া। এইফালে বেগৰ এটা হেৰি আছে, শ্বপ এটা আছে, অকণমান চালোঁ আৰু তাতে বহুত ধুনীয়া মানে। আৰু এইফালে এতিয়া আহিলোঁ মলৰ মেইন মলটোৰ ভিতৰলৈ। এইখিনি চাওক, মেইন মলৰ যিখিনি ফ্ৰণ্টতে আপোনালোকে সোমাই পেলাই এইখিনি দেখিব, মানে ইমান ধুনীয়া। এইখিনি আচলতে ৰাতি বেছি ধুনীয়া হয়। এইখিনি যে দেখিছে, এটা দীঘলকৈ এনেকৈ ষ্টেপকৈ এনেকৈ ৰাউণ্ডকৈ গৈছে, আৰু সেইটোত মানে গোটেই লাইট জ্বলাই থৈছে, আৰু বহুত মানে ধুনীয়া হয়, অত্যাধিক ধুনীয়া। আৰু ইয়াৰ মাজতে এখন পিয়ানো এখন ৰাখি দিছে এনেকৈ ধুনীয়াকৈ, এতিয়া যেন বহি লৈ পেলাই ইয়াত একদম গান গাম এনেকুৱা। আৰু এইটো চাওক, ইয়াত বট ৰাখিছে, আৰু ইয়াৰ মাজে মাজে মানে একদম পানী দি ইমান ধুনীয়াকৈ বনাই ৰাখিছে নহয়। একেবাৰে এই মলটোৰ ভিতৰত মানে মানুহবিলাকে আচলতে শ্বপিং কৰিবলৈ অহা নাই। ইয়াৰ ভিতৰত আপুনি এই বটৰ ভিতৰত যাবৰ কাৰণে পইচা লাগিব বাৰু, 300 টকাকৈ এজনৰ নেকি, তেনেকুৱা হয়। কিন্তু আমাৰ এনেও ভয় লাগে এইবিলাকত উঠিবৰ কাৰণে, কিজানি কাৰেণ্ট শ্বৰ্টেজ হয় এনেকুৱা বুলি। তো গোটেই ছাইডটো এপাক আমি ঘূৰিলোঁ, গোটেই মলটোৰ মানে মাজে মাজে এনেকৈ মানে বনাই ৰাখিছে, আৰু ইমান ধুনীয়া লাগিছে দেখিবৰ কাৰণে, অত্যাধিক ধুনীয়া, মানে বহুত বেছি ধুনীয়া। মানে আপোনালোকে যদি আহে দিল্লীত নয়দাত এই মলটো চাবৰ কাৰণে এপাক আহিব, কিন্তু দূৰ হয় অকণমান, নয়দালৈ বহুতখিনি দূৰ হয়, যথেষ্টখিনি, কিন্তু বহুত ধুনীয়া, বহুত এটা ধুনীয়া মানে পৰিৱেশ। গোটেইখিনি এনেকৈ মানে বনাই ৰাখিছে, আৰু ব'ৰ্ডবিলাকো ইমান ধুনীয়াকৈ সজাই ৰাখিছে। ইয়াতে বহিব লাগে আৰু ধুনীয়াকৈ ব'টিং কৰিব। এইখিনি মানে গোটেইখিনি বনাই আছে, আৰু গোটেই মলটোৰ ভিতৰে এনেকৈ এতিয়া বনাই থকাৰ কাৰণে এইখিনি এনেকৈ কাপোৰ দি পেলাই ঢাকি ৰাখিছে। আমি আচলতে শ্ৰেয়াক বহুত দিন ক'লৈকো যোৱা নাছিলোঁ, গতিকে শ্ৰেয়াক বোলো এপাক ঘূৰাই আনো। তাই আচলতে পৰীক্ষা আছিলে অলপ দিনৰ আগতে, হাফ ইয়াৰলি হৈ গ'ল, আৰু হাফ ইয়াৰলি হোৱাৰ আগৰ পৰা ইমান গৰম, বৰষুণ কিবা, ইয়াত ইমানেই অত্যাধিক গৰম আছিলে মানে আপুনি ক'লৈকো যাওঁ বুলি ভাবিবও নোৱাৰে। এইখিনি চাওকচোন, ইমান ধুনীয়া লাগিছে, মানে ইয়াত এনেকৈ বনাই ৰাখিছে, আৰু গোটেইবিলাক। ওপৰলৈ উঠি গ'লোঁ, ওপৰৰ পৰা দেখিবলৈ কিমান ধুনীয়া লাগে বা। ইয়াত মানে ইমান শ্বপিং বা কিবা বুলি সেইবিলাক নাই, বহুতকৈ শ্বপিং দোকানবিলাক নাই, কেইখনমানে দোকান আছে। এইখিনি আমাৰ ইহঁতে দুটা স্পৰ্টিং কিনিছে আৰু নিজৰ কাৰণে। আৰু আমাৰ শ্ৰেয়াক মানে কি কয় জানেনে, গোটেই মলটোত দেউতাকে কৈছে তোমাৰ যি পচন্দ হয় লৈ লোৱা বুলি কৈছে, কিন্তু মোৰ কাপোৰ একেবাৰে পচন্দ নহয়। কিন্তু তাইৰ ভাগৰ যিটো স্কাই জোতা আছে, সেই জোতাযোৰ মানে আমি বেলেগ এখন দোকানত কিনিছিলোঁ আগতে 2000 টকা দি পেলাই, কিন্তু ইয়াত মানে সেই জোতাযোৰ দাম মানে 7000 টকা কৈছে, আৰু মানে বস্তুৰ দামবিলাক 1 to double। এইবিলাক কাপোৰ যে সাধাৰণ কাপোৰবিলাক, এইবিলাক টেগ লগাই ৰাখিছে। এইবিলাক কাপোৰ যিবিলাক চান্দিনী চক বা হেৰিয়তে মানে সৰোজনীতে ওলাই, একদম নৰ্মেল কাপোৰ, এইবিলাকৰ দামটো 1000 रुपये এনেকুৱা মানে।
কিন্তু শ্ৰেয়াক মানে দেউতাকে তথাপি লোৱা তোমাৰ যি পচন্দ হয় লোৱা, কিন্তু তাই এটা কাপোৰ পচন্দ কৰা নাই। তাই মানে আজিকালি মই আচৰিত খাই গৈছোঁ মানে ভাবি, প্ৰথমতে টেগটো চাই তাৰপিছত কয় বোলে এইটো বোলে মোৰ বাজেটত নহয়। মোৰ ছোৱালীজনী ইমান সমজদাৰ হৈ গ'ল, মই ভাবিবই পৰা নাই মানে। তথাপি আকৌ মানে এইখিনি ওপৰলৈ উঠি গৈ আছোঁ, বহুত মঞ্জিললৈকে হয়। আৰু এয়া চাওক খানা আমি আহি পেলাই পাই গ'লোঁ, মানে যিখিনি খানা খোৱাৰ জেগা মানে খোৱাৰ কাৰণে ৰাখিছে এইখিনি ইমান ধুনীয়াকৈ বনাই ৰাখিছে, বাপৰে। অকল চাবৰ কাৰণেই মানে আহিছোঁ আমি আচলতে, আৰু খাবৰ কাৰণে আৰু কি খামনো ইয়াত এতিয়া বহি লৈ পেলাই। গতিকে ম'ম' অৰ্ডাৰ কৰিলোঁ। ম'ম' খাবৰ কাৰণে ম'ম' আচলতে আমি 30 টকা ল'লে মানে 6টা ম'ম' দিয়ে, আৰু ইয়াত 200 কেইটকা ল'লে, 209 টকা লৈছে। 209 টকাত 6টা ম'ম' দিছে, আৰু ফ্ৰেঞ্চ ফ্ৰাই আৰু ম'ম' এইখিনি গোটেইখিনি লগাই 500 টকামান গ'ল। আৰু এই মানে দামটো ইয়াত বহুত 1 to ডাবল। আৰু এইখিনিত আছে গোটেই ল'ৰা ছোৱালীবিলাকে মানে চবেই খেলিব পৰাকৈ, আপুনি যি খেলিবলৈ মন যায় তাকেই মানে তেনেকৈ খেলিবৰ কাৰণে ৰাখিছে। আৰু ইয়াৰ খোৱাখিনি আৰু এইখিনি ছাইডতে খেলাৰখিনি, সৰু ল'ৰা ছোৱালীবিলাকে বহুত ধুনীয়াকৈ খেলি আছে, যিবিলাক খেলাৰ হেৰি হয়। আমাৰ শ্ৰেয়া এইবিলাক খেলোঁ বুলি কেতিয়াও নকয়। আৰু 1 নম্বৰতে তাই আচলতে বহুত, আজিকালি তাইৰ ফ্ৰেণ্ডবিলাক কেনেকুৱা ফ্ৰেণ্ড আছে মানে গম পালেনে, বহুত মানে বাজেটৰ ওপৰত নিৰ্ভৰ কৰে মানে সিহঁতি। ভাল লাগে সেইকাৰণে ল'ৰা ছোৱালী এনেকৈ অকণমান শিকিবও লাগে বাৰু। আজিকালি বহুত কম তাই পইচা খৰচ কৰাৰ ভিতৰত হৈ গৈছে মানে। আৰু এনে খেলিছে, পৰিব লাগিলে কিন্তু একেবাৰে মলৰ তলত পৰিবগৈ, একদম হেৰি হৈ আছে মানে তলত পাইছে। আৰু এইখিনি এনেকৈ ডাঙৰ মানুহে মানে খেলি আছে, আৰু সৰু ল'ৰা ছোৱালী গাড়ী এনেকুৱা কৰি পেলাই বহুত ধুনীয়া। এইটো পিকচাৰ এটা এনেকৈ ইমান ধুনীয়াকৈ বনাই ৰাখিছে, বহুত ধুনীয়া পিকচাৰ। আৰু এয়া গোটেই খেলাৰ, সৰু ল'ৰা ছোৱালী খেলাৰখিনি। আৰু এইটো যে ঘূৰি আছে, মাথাটো ঘূৰাই গ'লগৈ মানে, তাত সময় লৈ পেলাই একেবাৰে ধওঁকৈ ঘূৰাই আছে। আৰু থিয় হৈ ৰৈ পেলাই কেনেকৈনো ঘূৰিছে সিহঁতিয়ে জানে। আৰু আমি এতিয়া বাহিৰলৈ ওলাই গুচি আহিলোঁ, আৰু ইয়াতে মানে অকণ বাহিৰতে আমি খানা খাই ল'লোঁ। আচলতে ফ্ৰেঞ্চ ফ্ৰাই আৰু ম'ম'তে ইমান 500 টকালৈকে গ'ল, গতিকে খোৱাটো বাহিৰতে খাওঁ বুলি খালোঁ। আৰু এতিয়া মেট্ৰত উঠি পেলাই আমি আহি আছোঁ সৰোজনীলৈ। আৰু সৰোজনীত এইখিনি যে দেখিছে, এইখিনি একদম গোটেইখিনি অসমীয়া ল'ৰা, আৰু ইহঁতে ইমান উভতমান মাতি আছে ন। মই তাৰপিছত সিহঁতক চিনাকি নিদিলোঁ, আৰু এইকেইজন গোটেই অসমীয়া।